নমস্কাৰ মই প্ৰভাকৰ আপুনি চাই আছে মোৰ ইউটিউব চেনেল আসাম টেক ইনফৰমেশ্যন। আজি মই এটা ৰিয়েকশ্যন ভিডিঅ' বনাইছোঁ। ডিম্পু বৰুৱা, সকলোৱে চিনি পায় ডিম্পু বৰুৱাক, অসমৰ ইউটিউব জগতৰ এজন বিখ্যাত ইউটিউবাৰ। তেওঁৰ বিষয়ে বেছি ক'ব নালাগে। তেওঁৰ ওপৰত এটা ভিডিঅ' ভাইৰেল হৈছে। এজন ল'ৰাই তেওঁ বোলে নকল কৰে, কপি কৰে হিন্দী চেনেলৰ ভিডিঅ'বোৰৰ পৰা কপি কৰি আমাক দেখুৱায় তেওঁ নিজৰ ভাষাৰে। কিন্তু তেওঁ যোনটো ল'ৰাই এই ভিডিঅ'টো বনাইছে তেওঁ কিন্তু এতিয়া ফেমাছ হৈ গ'ল, কাৰণ তেওঁ ডিম্পু বৰুৱাৰ ওপৰত ভিডিঅ' বনাই ফেমাছ হৈ গ'ল। ডিম্পু বৰুৱাই যদি নকল কৰে তেনেহ'লে টেকনিকেল গুৰুজীয়েও নকল কৰে। টেকনিকেল গুৰুজীয়ে ক'ৰ পৰা টেক নিউজবোৰ পায়, কোনো ৱেবছাইটত পঢ়ে বা তেওঁ কোনো ভিডিঅ' চায় বেলেগ ৱেবছাইটত, তেওঁ তাৰ পৰাই নকল কৰি আমাক দেখুৱায়। তেওঁ তাৰ পৰা তেনেহ'লে টেকনিকেল গুৰুজীয়েও কপি কৰে। কপি এইটো ৱৰ্ডটো ভাল নহয় যে হিন্দী চেনেলৰ পৰা কপি কৰি আমিও কপি কৰোঁ। আমি ডিম্পু বৰুৱাৰ ভিডিঅ' ডাইৰেক্ট কপি নকৰোঁ, তেওঁ কিছুমান জ্ঞান দিয়ে, তাৰ ওপৰত আমি বিশেষ ভালকৈ আৰু ভিডিঅ' বনাব খোজোঁ। ডিম্পু বৰুৱাই যি ধৰণে আমাক জ্ঞান দিয়ে তেওঁ ক'ব নোৱাৰি যে কি ধুনীয়াকৈ আমাক বুজায় তেওঁৰ নিজৰ ভাষাৰে, বা তেওঁৰ ষ্টাইলটো আমাক ভাল লাগে, সেইবাবে আমি তাক ছাবস্ক্ৰাইব কৰিছোঁ। কপি কৰক, য'ৰ পৰা কৰক, আমাৰ তাৰ লগত কথা নাই। আমি কিবা শিকিব পাৰিছোঁ, সেইটো আমাৰ লগত কথা, যে ডিম্পু বৰুৱাই আমাক কিবা শিকাব পাৰিছে। বেছি নকওঁ, আৰু ইয়াৰ ওপৰত বহুত ভিডিঅ' বনাইছে। তো মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, আৰু সদায় আমি ডিম্পু বৰুৱাৰ লগত থাকিম। তেওঁৰ ভিডিঅ' চামেই, কোনো আমাক উল্টা কথা কৈ লাভ নাই, আমি তেওঁক ছাপোৰ্ট কৰিয়ে যাম। তেওঁৰ ভিডিঅ' আমাক সদায় ভাল লাগিবই। চ' ভিডিঅ'টোক লাইক কৰক, যদি ডিম্পু বৰুৱাক ছাপোৰ্ট কৰে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।